আজি আপোনালোকক মই বি জলকীয়া আচাৰ বনোৱা দেখুৱাম। বি জলকীয়া আচাৰ বনাবলৈ মোক কি লাগিব আৰু মই বি জলকীয়া আচাৰ কেনেকৈ বনাম। ফাৰ্ষ্টতে মই বি জলকীয়াখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এইখিনি মই কাটিম। এইখিনি মই 1 ঘণ্টাৰ কাৰণে ৰাখি দিম কাটি পেলাই। তাৰপিছত মই আচাৰ কৰিম, আপোনালোকক দেখুৱাই আছোঁ। আৰু বি জলকীয়া আচাৰ বনাবৰ কাৰণে মোক কি লাগিব, এইখিনি অলপ সৰু সৰু পিচ কৰি পেলাই মই 1 ঘণ্টাৰ কাৰণে ৰাখি দিম। হৈ গ'ল। এতিয়া মই 1 ঘণ্টাৰ কাৰণে এইখিনি ৰ'দত দি দিম। জলকীয়াত মই সৰিয়হখিনি দিবৰ কাৰণে এইখিনি মই ধুই পেলাই অলপ ৰ'দত দিছোঁ। আপোনালোকক মই দেখুৱাম বাৰু পৰিমাণটো। ইয়াৰ গোটেইখিনি নিদিওঁ, অলপমানহে দিম। অলপ সময়ৰ কাৰণে ৰ'দত এইখিনি মই শুকুৱাইছোঁ সৰিয়হখিনি। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। এইখিনি মই জলকীয়াত দিবৰ কাৰণে ধুই থোৱা সৰিয়হখিনি আনিলোঁ। এইখিনি শুকাই গ'ল ধুনীয়াকৈ। এতিয়া ফাৰ্ষ্টতে মই নেমু 3টা লৈছোঁ। আপোনালোকক মই দেখুৱাই যাম। আচাৰৰ কাৰণে এইখিনি মই চেপি ল'ম। তিনিটা চেপি হৈ গ'ল। এতিয়া ইয়াত বগা সৰিয়হখিনি দি দিম। এইখিনি বগা সৰিয়হখিনি মই 1 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিম। তিয়াই ৰখাৰ পিছত এইখিনি মই মিক্সাৰত মাৰি দিম। বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। এইটো 1 ঘণ্টাৰ কাৰণে মই তিয়াই ৰাখিম। এইখিনি 1 ঘণ্টা হৈ গ'ল। এতিয়া এইখিনি মই মিক্সাৰত মাৰিম। এইখিনি মিক্সাৰত মাৰি আনিলোঁ। অলপ গোটা গোটাকৈ ৰাখিছোঁ। ইয়াত সৰিয়হখিনি থৈ গৈছোঁ। এতিয়া ইয়াত জলকীয়াখিনি দি যাম। এতিয়া ইয়াত নিমখখিনি দি দিম। ইয়াত এইখিনি মই ভাজি লৈছোঁ, নিমখখিনি ভাজি পেলাই দিছোঁ। হালধি 1.5 চামুচ দিম। 1 চামুচ দিছোঁ আৰু আধা চামুচ দিম। ইয়াত মিঠাতেলখিনি দি দিছোঁ। এনেকৈ বনাই খাবচোন, যোনে যোনে খোৱা নাই বহুত ভাল লাগে এইটো আচাৰ খাই, বি জলকীয়া আচাৰ। আৰু ইয়াত মই কাশ্মীৰ চিলিটো দি দিছোঁ। এইটো কালাৰৰ কাৰণে দিছোঁ, ইমান বেছি জ্বলা নাথাকে এইটোত। এইখিনি আজিৰ কাৰণে এইখিনি মই ৰাখি দিম কভাৰ কৰি। কাইলৈৰ পৰা এইখিনি খাব পৰা হ'ব। আৰু এইখিনি 3 দিনমান ৰ'দত দিম। 3 দিনমান ৰ'দত দিয়াৰ পিছত কাঁচৰ বটল এটাত এইখিনি মই ভৰাই থ'ম। এনেকৈ বি জলকীয়া আচাৰ খাই বিৰাটেই ভাল লাগে। যোনে যোনে খোৱা নাই এনেকৈ বনাই খাবচোন। বহুত দিনৰ কাৰণে আমি খাই থাকিব পাৰি। এইখিনি আচাৰ বেয়াও নহয়। এনেকৈ আপোনালোকে বনাই খাব, যোনে যোনে খোৱা নাই। চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো। আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো।